মোৰ জীৱনটো সয়াবিনৰ নিচিনা হৈ গৈছে। এইটো কথা কোৱাৰ এটা কাৰণ আছে। মানে আজিকালি বন্ধু বান্ধৱীবোৰে প্ৰয়োজন হ'লেহে মনত পেলায়, প্ৰয়োজন নহ'লে মনত নেপেলায়। যেতিয়া তাৰ ওচৰত কথা পাতিব কোনো নাথাকিব, তেতিয়াহে মোক খবৰ ল'ব, কি কৰি আছোঁ, কি কৰা নাই। মানে সময় কটাবৰ কাৰণে মানুহে কথা পাতে মোৰ লগত। সেইকাৰণে মই দুটা লাইন লিখিছোঁ যে ইয়াৰ টাইটেলটো থৈ দিছোঁ, মোৰ জীৱনটো সয়াবিনৰ দৰে হৈ গৈছে। গোটেইকেইটা লাইন পঢ়াই শুনাইছোঁ, কেনেকুৱা হৈছে কমেণ্টত কৈ যাবা। মোৰ জীৱনটো সয়াবিনৰ দৰে হৈ গৈছে। যেতিয়া মানুহে মাছ, মাংস, কণী, পনীৰ এইকেইটাৰ ভিতৰত বজাৰত এটাও নাপায়, তেতিয়াহে মানুহে যেনেকৈ মাংস বুলি সয়াবিনকে খায়, ঠিক তেনেদৰে মোৰ বন্ধু বান্ধৱীবোৰেও যেতিয়া সময় কটাবলৈ কাকো বিচাৰি নাপায়, তেতিয়াহে মোক মনত পেলায়। নহ'লেতো বছৰ দিন হৈ গ'লেও মোক ভুলতো কেতিয়াও মনত নেপেলায়। এইকাৰণে কৈছোঁ, মোৰ জীৱনটো সয়াবিনৰ দৰে হৈ গৈছে। যেতিয়া মানুহে কাকো বিচাৰি নাপায়, তেতিয়াহে মোৰ কাষলৈ আহে।